আজি আমি যাম এফালে ধনদাই আমাক কৈছে কি বৌদ্ধ টেম্পল এটা আছে আৰু বৌদ্ধ টেম্পল চাবলৈ নহয় একচুৱেলি তাতে সূৰ্যোদয়টো বহুত ধুনীয়াকৈ দেখা পায় সূৰ্যোদয়টো চাই বুলি যাম বলক দেখাই আছোঁ আজি শুভ আৰম্ভণি এটা হ'ব বুলি আশা ৰাখিছোঁ দেখা যাওক কি হয় বলক নাৰেঙ্গী দেখা পাই গ'ল মোক দেউটো এবাৰ দেখাই আনো ভিতৰলৈ নাযাওঁ বাৰু জোতা পিন্ধি আছোঁ বাহিৰৰ পৰা এবাৰ দেখাই দিওঁ আমি মৰ্ণিং ৱাক যাওঁ সদায় ধনদা মই শিখৰ আজি ধনদাই ক'লে এফালে ওচৰতে বহুত ধুনীয়া ঠাই এটা আছে ইয়ালৈ লৈ আনিলে বহুত ভাল লাগিলে আহি পেলাই এতিয়া গোটেই নাৰেঙ্গী বীৰকুচি চব দেখা পায় ইয়াৰ পৰা ইমান ওচৰতে মানে ইমান ধুনীয়া ঠাই আছে বুলি নাজানো আজি ভাল লাগিলে সঁচাকৈ ৰাতিপুৱাটো আহি ওলাইছে লাহেকৈ চাওক এইটো ওলাইছে আৰু এতিয়া আমি ৰিটাৰ্ণ হ'ম আকৌ এক্সামো আছে আজি যাওঁগৈ আৰু ৰাতিপুৱা ইমান ধুনীয়া ভিউ এটা দেখিলে আজি কেনেকুৱা লাগিলে ভাল লাগিল দিনটো ভাল আৰম্ভণি হৈছে আজি আৰম্ভণিবিলাক ধুনীয়াকৈ কৰিব লাগে ভাল লাগে পিছলৈ কি হয় কোনো নাজানে আৰম্ভণিটো ভালকৈ কৰিব পাৰি যেতিয়া ফ্ৰেছ একদম এনাৰ্জেটিক হৈ থকা যায় আৰম্ভণিবিলাক ভালকৈ কৰি লওঁ হয় নাই station. Where do? Bye bye, Honda. Put you there for good.
আজি এটা ভাল সূৰ্যোদয় চালোঁ। ব'লক আমি এতিয়া গৈ থাকোঁ ফৰেষ্ট গেট দি ৰুম যামগৈ আৰু। ৰেলৱে কলনি, নাৰেংগী ষ্টেচনৰ কলনি, ৰেলৱে ষ্টেচনৰ। আমি যাম এইফালে। ৰাস্তাটো ধুনীয়া আকৌ খোজকাঢ়িবলৈ, মৰ্ণিং ৱাক কৰিবলৈ ধুনীয়া সেইফালে, গাড়ী মটৰ নাই ন। কিবা কলনি হ'ব চাগে, নাজানো আৰু। খালি এইফালে আমি ওচৰতে থাকোঁ, খালি এইফালে অহা নাই এদিনো। ভাল ভাল ঠাইবিলাকত অহাই নাই আমি। নাৰেংগী ইমান ধুনীয়া ঠাই আছে, চাওক এইফালে গোটেই নাৰেংগী দেখা পায়। আমি অলপ ওপৰত আছোঁ ন। ষ্টেচনৰ কাষে কাষে আমি গৈ আছোঁ, যামগৈ ফৰেষ্ট গেট। তাৰপিছত আৰু কিবা এটা খাই, ৰুটি খাই বা পুৰি খাই ঘৰ মানে ৰুম আৰু। আমি পাই গ'লোহি ফৰেষ্ট গেট এইখন। এতিয়া আমি আকৌ নাৰেংগী যামগৈ, নাৰেংগী গৈ কিবা এটা খাই ৰুম যামগৈ আৰু। ব্ৰেকফাষ্টটো আমি মানে মৰ্ণিং ৱাক আহি ব্ৰেকফাষ্টটো একেবাৰে কৰি যাম। আহি গ'লোঁ আকৌ যান্ত্ৰিকতাৰ মাজলৈ। ইমান ধুনীয়াকৈ শান্তিৰে আহি আছিলোঁ, এতিয়া আহিল হুলস্থুল গোটেই ফালে। সেয়াই আৰু কি কৰিব, চবে নিজৰ নিজৰ সেই কামত ওলাইছে আৰু। এতিয়া নিজৰ নিজৰ কামত ওলাইছে, বাছবিলাকো আহিছে, সকলো কৰ্মচাৰী নিজৰ নিজৰ ঠাইলৈ, নিজৰ নিজৰ কৰ্মস্থলীলৈ ৰাওনা হৈছে এতিয়া সোনকালে। আজি চিকৰে ভাল কথা এটা কৈছে দেই। সেইখিনি আমি দেখিলোঁ হেৰি মানে এই মৰা মানুহ যে লৈ যোৱা গাড়ীখন, তাতে লিখা আছে স্বৰ্গৰথ, স্বৰ্গৰথ লিখা আছে। কি কৈছে যে জীয়াই থাকোঁতে যে আমাক সান্তনা লাগে, মৰাৰ পাছতো যে মানে স্বৰ্গ যাব কিবা যাব, মৰাৰ পাছতো মানে আমাক সান্তনা লাগে। আমি মেণ্টেলি মানে ইমানেই উইক মানুহবিলাক, জীয়াই থাকোঁতেও সান্তনা দৰকাৰ, মৰাৰ পিছতো এতিয়া তাক স্বৰ্গৰথ বুলি লিখা আছে। আচলতে মনটোৱে আচল কথা। বডিটোতো এদিন মৰিবই, বডিটো মৰি গ'লেতো মনটো মৰি যাব। এটলিষ্ট বডিটো জীয়াই থকালে মনটোক মাৰি নিব নালাগে মানুহে। বডিটো জীয়াই থকালে আমি মনটোক আচলতে কিমান দিন জীয়াই ৰাখিব পাৰোঁ সেইটোহে ডাঙৰ কথা। আজিকালিতো বহুত মানুহ আছে মৰাৰ আগতেই মৰি যায়, তেনেকুৱা হ'ব নালাগে। আৰম্ভণি থাকে যেতিয়া চব বস্তুৰে আৰম্ভণি হয়, গতিকে চব বস্তুৰে শেষো হ'ব। তাক লৈ ইমান টেনশ্যন ল'ব নালাগে। খালি জীয়াই থকালে এটলিষ্ট শৰীৰটো জীয়াই থকালে মনটোকো আমি জীয়াই ৰাখিব লাগে। তাৰে কামনাৰে আজি শুভৰাত্ৰি। তাৰে কামনাৰে আজি
সুপ্ৰভাত সকলোলৈ। আশা কৰিছোঁ ভাল পালে আজি সূৰ্যোদয়টো চাই এটা ভাল আৰম্ভণি কৰিবলৈ চেষ্টা কৰিলোঁ। নাৰেংগী পালোহি। আমি এইফালে নাৰেংগী দেখিয়ে থাকে চবেই। এইফালে চন্দ্ৰপুৰ মানে মৰিগাঁও যাবগৈ পাৰি। মৰিগাঁৱলৈ বেছি কিলোমিটাৰ নাই, মাত্ৰ 57 কিলোমিটাৰ আছে। পবিতৰা চবিতৰা মায়ং চব যাব পাৰি। আহিব কেতিয়াবা সেইফালে 6 মাইল যায়গৈ।